আপনাৰ সন্মুখত আছে থাকিবলৈ জেগা নাই খাবলৈ ভাত নাই তাৰ হিমন্ত বিশ্ব ছাৰলৈ ডাইৰেক্ট প্ৰশ্ন এটা সুধিছোঁ যে আজি আমাৰ অসমত অসমীয়াৰ এই অৱস্থা তেওঁ কৈয়ে আছে মাতৃসকলক সহায় কৰিম কি সহায় কৰিছে আমাক নাই কাপোৰ নাই আজি সহায় পালে আইতাই এনেকৈ ৰাস্তা ৰাস্তা ঘূৰিব নালাগিলেহেঁতেন বিধৱা পেঞ্চন এইবিলাক একো পোৱা নাই চৰকাৰী ঘৰ একোৱেই নাই দে নমস্কাৰ মই লোহিত নাথ আজি 16 জুলাই দেওবাৰ আৰু আজি 16 জুলাই দেওবাৰে মোৰ ঘৰলৈ আমাৰ বৃন্দাবন আশ্ৰমলৈ মোৰ ঘৰে হয় তাত এগৰাকী নতুন আইতা আহিছে আৰু আইতাজনীৰ ঘৰ নলবাৰীৰ চামতাত তেওঁৰ জন্ম নলবাৰীৰ চামতাত আছিলে আৰু এই ভিডিঅ'টোত মই বিশেষ ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰলৈ ডাইৰেক্ট প্ৰশ্ন এটা সুধিছোঁ যে আজি আমাৰ অসমত আমাৰ অসমীয়াৰ এই অৱস্থা থাকিবলৈ ঘৰ নাই খাবলৈ ভাত নাই তেওঁলোকৰ এনেকুৱা এটা বিপৰ্যয় চলি আছে আপোনাৰ শাসন ভাৰত আজি আপুনি যিমানেই নকওক দুখীয়াৰ কাৰণে কিছু কৰিছে কিবা কৰিছে কিন্তু আজি এয়া আপোনাৰ সন্মুখত আছে থাকিবলৈ জেগা নাই খাবলৈ ভাত নাই যাৰ অসুবিধাত আজি সহায় বিচাৰিছে আৰু মই সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ কিন্তু মোক কোনো চৰকাৰী সহায় কৰা নাই মই কোনো চৰকাৰী সহায় পোৱা নাই আপোনালোকৰ কোনো আজি খবৰো লোৱা নাই আজি 3 বছৰ পাৰ হৈ গ'ল এনেধৰণে মই এতিয়া 6জনী আইতা আছে মোৰ তাত আৰু এনেকুৱা ধৰণে আজি অসমীয়াৰ দুৰৱস্থা কিন্তু আপোনালোকে এচি গাড়ী আপোনালোকে যিটো মানে শাসনভাৰ চলাই যেনেকৈ দপদপাই চলি আছে সাধাৰণ ৰাইজৰ কথা যি চিন্তাও কৰিছে অকল সেয়া আপোনালোকৰ যিখিনি মানে বিজেপিৰ লগত যিখিনি জড়িত কিছুমান আহে বেয়া শব্দ ক'বলৈ সেইখিনি মনত ক'ব নোৱাৰোঁ কিন্তু সেই যে মানুহখিনিহে সাহাৰ্যখিনি পায় মানে আপোনালোকৰ বিজেপিৰ কৰ্মী হ'ব লাগিব কৰ্মীৰ অঙহী বঙহী হ'ব লাগিব আৰু এয়া চাওক আজি এয়া এনেকুৱা অৱস্থাত আমাৰ অসমীয়া ঘূৰি আছে থকা জেগা নাই খাবলৈ ভাত নাই আজি তেওঁৰ পৰিচয়টো জানক এবাৰ নিজ মুখেৰে শুনক এটা আপোনাৰ নামটো কৈ দিব নীলিমা দাস হা নীলিমা দাস নীলিমা দাস আপোনাৰ জন্মঘৰ ক'ত চামতা নলবাৰী চামতা নলবাৰীৰ চামতাত তাত আপোনাৰ ঘৰ মাটি চব আছিলেনে আগতে আছিলে থাকিলে কি হ'ব বাপা এতিয়া নাই কপালত আকৌ এনে ভিক্ষাৰী নলবাৰীত আপোনালোকৰ পৰিয়াল কোন কোন আছিলে আছে পৰিয়াল ভাই ভনী চব আছে এতিয়াও আছে আছে তেওঁলোকে নাচায় আপোনাক কোনো কোনো এই খবৰে নাই বাচা কোনো খবৰ নলয় আপোনাৰ মানুহজন ঢুকুৱা কিমান বছৰ হ'ল কিমান 15-16 মান হ'ল নহয় জানো আপুনি বৃদ্ধ পেঞ্চন পায়নে একো নাই দে আৰু এই অৰুণোদয় পেঞ্চন পালে অৰুণোদয় নাপায় যাবা বিধৱা পেঞ্চন এইবিলাক একো পোৱা নাই নাই পোৱা চৰকাৰী ঘৰ একোৱেই নাই দে একোৱেই নাই কিয় চৰকাৰৰ যে ঘৰ চৰবিলাক দুখীয়াৰ কাৰণে আহে সেইবিলাক আপোনালোকে নপৰে দুখীয়াৰ হেৰিত একো নাই বাচা এতিয়া আপুনি মোৰ ইয়াতে থাকিব নিজৰ ল'ৰা বুলি ভাবিব অসুবিধা একো নাই আৰু এনেদৰে ইয়াতে হেৰি হ'ব আৰু আপোনাৰ ল'ৰা ছোৱালী এই দুটা থাকাত কামত নাই নাযায় এজনে কাম চাকৰি কৰি দি কোনোবাই নকৰে এইটোৱে নাচালি এইটোৰো অসুবিধা তাকে নিমিলে তাৰ এক্সিডেণ্ট হৈ পেলাই ভৰি দুখন ভঙা আছে পাতি ভৰা আছে পাতি লগোৱা আছে কাম কৰিব ভালকৈ নোৱাৰে নৰে বাচা তথাপি যে কোনোমতে খাই আছোঁ আৰু যিমান দিন পাৰে আপোনাক চালে তেওঁ এতিয়া নোৱাৰা অৱস্থাত মানে ঠিক আছে আপুনি মোৰ ইয়াতে থাকিব মই আপোনাক ভালকৈ ৰাখিম যিমানখিনি পাৰোঁ আৰু আন আইতাকেইগৰাকীও আছে দেখিছে আপোনালোকে এনেদৰে এতিয়া আপুনি সৈতে 6জন হ'ল 6জন হ'ল একো অসুবিধা নাপায় আইতা কি কয় ভালে ক'ব হে ভালে ক'ব অঁ ধুনীয়া কৰি থাকিব একে একে জেগাত নলবাৰী পৰি গৈছে আমাৰ হয়নে সম্ভৱ নাই মালিকে আমাক অলপ সহায় দিলি আমাক খাব আহিলি আমিও ভাল লাগিল হয় মানুহবোৰে দেখে কিন্তু দেখিও নেদেখা ভাল ধৰে নেদেখা ভাও দিলে আমি কেনেকৈ চলিম আছাম কেনেকৈ চলিব আছামৰ নামটো কোনে উলিয়াই দিলা এতিয়া আছাম পাতি আছামত সহায় দিব লাগে অলপ ভিডিঅ'ত পাইতো মানুহ আহিয়ে থাকিব আহিলি এতিয়া খুচুৰা ভিডিঅ'টো পায় কিন্তু মানুহ অহা নাই কোনো নাহে কাৰণ সকলোৰে সমস্যা আছে আজিকালি তাৰে মাজেদি আহিব লাগিব তুমিতো সাধাৰণ গাড়ী চল হয়নে সাধাৰণ গাড়ীখন চলাই ঘৰখিনিত পৰিয়ালকেইটাকতো পালি আছ তেওঁলোকেও যেন আমাক অলপ চাই
এতিয়া আমাৰো অলপ ভাল লাগিল হয়নে সদায়তো আৰু অভাৱ নাথাকেই আমাৰ CM ছাৰক কি বুলি ক'ব হিমন্ত বিশ্ব ছাৰক কি বুলি ক'ব সিহঁতেতো ধনী হৈ গৈ আছে কোটি কোটি টকা দিনত ইনকাম কৰে তেওঁ ধনী হৈ আছে আমাকতো চোৱা নাই নাই চোৱা তেওঁ বাতৰিতহে কৈছে আই মাতৃসকলক মই চাম হয় আই মাতৃসকল এইটোত তাতে পাৰিব আই মাতৃসকলক চাম আমাকতো চোৱা নাই নাই চোৱা তে এতিয়া চাব লাগে সহায় দিব লাগে আমি মাতৃসকলে ক'ৰ পাই কাম খাবাতো পাব লাগিব তেওঁ কৈয়ে আছে মাতৃসকলক সহায় কৰিম কি সহায় কৰিছে আমাক একো নাই নাই কাপোৰ নাই আজি সহায় পালে আইতাই এনেকে ৰাস্তা ৰাস্তা ঘূৰিব নালাগিলেহেঁতেন এনে কলি নহয় বাতৰিটোত তেওঁ বাতৰি ক'ব আমাৰ মনটো বৰ আনন্দ লাগিব যে হেমন্ত বিশ্বজিতে আমাক সহায় কৰিব ভৱিষ্যত আমাৰ একো নাই চব জিৰ' সেনেকৈ হ'লে কেনেকৈ হ'ব আইতাক চাহ পানী দিয়ক হা ধুনীয়া কৰি চাহ পানী দি পেলাই গা পা ধুই আছেনে এই আইতা আমাৰ তাত থাকিব আজিৰ পৰা আৰু এনেদৰে চলি আছে আজি 3 বছৰ হৈ গ'ল আপোনালোকে আহিব পাৰে কোনো খবৰ লৈ ল'ব পাৰিব ফোন ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ মাজত কোনোবাই যদি সহায় কৰিব পৰা আছে